নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল JNB-লৈ। বৰ্তমানৰ দেশৰ এই সংকটময় অৱস্থাত লকডাউনৰ সময়ছোৱাত আমি সকলোৱে যিহেতু স্বাভাৱিক জীৱন যাপনৰ পৰা আঁতৰি থাকিব লগা হৈছে, চৰকাৰে বান্ধি দিয়া নিয়ম নীতিসমূহৰ মাজত আবদ্ধ থাকি আমি বহুতেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। কিন্তু আমি অপেক্ষা কৰিবই লাগিব ভাল দিন অহালৈ। যিহেতু এদিন ভাল দিন আহিবই, ভগৱানে হয়তো আমাৰ বাবে কিবা এটা ভাল কথাই চিন্তা কৰি ৰাখিছে। এই সময়ছোৱাত আমি সকলোৱে শাৰীৰিক আৰু মানসিক এই উভয় দিশটো ভালে ৰাখিবলৈ যত্নপৰ হোৱা উচিত। আমাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে আমি মনটো ভালকৈ ৰখা উচিত। যিহেতু মন ভাল থাকিলেহে দেহা ভালে থাকিব বুলি কোৱা হয়। আমাৰ মনটো যিমান আনন্দতে নাথাকক কিয়, কোনোবা নহয় কোনোবা সময়ত দুখিত হৈ পৰে। সেয়েহে আমি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ ক্ষমতা অৰ্জন কৰিব লাগিব। আমি নিজৰ মনটোক যিমান ভালদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আন একো বস্তুৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি আত্মবিশ্বাস বঢ়াব লাগিব। আমি নিজৰ আৱেগ অনুভূতিবোৰক আঁতৰাই ৰাখি ধনাত্মক ভাৱেৰে আগবাঢ়িবলৈ যত্নপৰ হ'ব লাগিব। আমি বিভিন্ন ধৰণেৰে বিভিন্ন মাধ্যমেৰে নিজৰ মনটো ভালে ৰাখিব পাৰোঁ। এই ধৰক ভাল কিতাপ, নিজৰ ভাল লগা কিতাপ এখন পঢ়ি বা কাৰোবাক সহায় কৰি বা নিজৰ ৰুচি অভিৰুচি অনুযায়ী নিজৰ কামবোৰ কৰি বা নিজৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ চেষ্টা কৰি আমি অতীতৰ স্মৃতি সোঁৱৰিও স্মৰণ কৰিও নিজৰ মনটো ভালে ৰাখিব যত্ন কৰিব পাৰোঁ। যোৱা 2018 নৱেম্বৰ মাহত আমি এটা দলে গুৱাহাটীৰ পৰা ট্ৰেইনেৰে দক্ষিণ ভাৰত ভ্ৰমণ কৰিবলৈ গৈছিলোঁ। আৰু আৰৱ সাগৰ দৰ্শন কৰাৰ সময়ৰ এটি মধুৰ স্মৃতি মই আপোনালোকৰ আগলৈ আগবঢ়াম বুলি ভাবিছোঁ। আপোনালোকে হয়তো চাই ভাল পাব। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আন্ধাৰ হৈ যায়। बोटिंग जाएगा। पाले 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 बुका दीजिए ना, सब बुका लगा ले पाले बोले 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 এই জন্য না তুমি কথা কয় না এই মাতে দি হ্যালো চ এখন এই আরো সাগরের পর সাগর সবা সাগরত ঢৌ সাগর তো দেখছো না। Ori মই দেখাই দিছোঁ দেখি নাও আপুনি ধৰক মানে তিনিটাকে কভাৰ কৰিব আপুনি মই যাম আগৰ পাৰলৈ তিনিটাকে ধৰিব।
আৰু দেখুৱাই ধৰি নগ'ল মাৰি গ'লে হয় দেখা নাই কোনটো হেৰি কওঁ মই দেখিছোঁ আপুনি এইফালে যাব লাগিব এইফালে আহক ৰেটটো টিপিব লাগিব ন ৰেট আপুনি ধৰি এই আমাৰ গ্ৰুপত অহা মানুহ এইবিলাক অঁ এই তালুকে সোমাই দিলেহি অঁ আহি আছে এই এইফালে মোৰ নকৰিলে নহয় অঁ ধৰি আছে অঁ ভোটখন ধৰে নে চাওঁ দে ৰ'ব ভোটখন ধৰিছে ৰ'ব ভোট ধৰিছে ৰ'ব কাক পালেহি ধৰি আছোঁ এই আগলৈ আহি যা वोटिंग जाएगा हाँ पाले 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 बुका दीजिए ना सब बुका लगा ले पाले 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 ओ ना पाले Direksyon mo. দেখা পাইছো? দেখা পাইছো? মই ধৰিম দে তোক। গৈ থাক একো নহয় পাছত বগা হ'ব। দেখছো আমার নাতিনি ছ এই নাতিনি ছ আমার নাতিনি দেখা পাইছো মোক এইফালে ঘূৰা এই বিন্দা মোৰ নাতিনি ছ এই নাতিনি এইটো ছোৱালী হেল্ল' এই বোলে এইজনী নাতিনি কথা কয়নে এই মাতে দিয়ে হেল্ল' চ মাতো এখন এই আৰু সাগৰৰ পৰা গৈছো সাগৰ চাবা সাগৰত ধৌ সাগৰটো দেখছো না ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনালোঁ আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আছিলোঁ ধন্যবাদ।